নমস্কাৰ ৰাইজ, গোলাকাৰ পৃথিৱীৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম ব্লগটো আমি ৰেচিপিৰে আৰম্ভ কৰোঁ। ৰেচিপিটো হ'ল গাহৰি, ৰঙালাও, লগত থাকিব ভেন্দি ভাজি আৰু তেতেলী টেঙা। গেছটোতো জ্বলাই ল'ব লাগিবই। গৰম হ'ব দিছোঁ। কেৰাহীটো গৰম হওক পাৰে মিনিট। ৰেচিপিটোৰ কাৰণে বিশেষ একো প্ৰয়োজন নাই, তেল নিদিয়াকৈ বনাম যিহেতু তেলৰ আজিকালি বহুত দাম হৈছে। তাৰ বাবে আমি আজি উইদাউট তেল পৰ্ক বনাম। তাৰ বাবে লাগিব আমাক পিঁয়াজ, এইটো জলকীয়া, এইটো হ'ল আমাৰ ইণ্টাৰনেশ্যনেল স্মেল মাংসৰ কাৰণে। এইখিনিতো দেখিছে আপোনালোকে। তো অলপ কেৰাহীটো এইপিনে গৰম হৈছে, তো চাই লওঁ কেৰাহীটো গৰম হৈছে। তাত কেৰাহীটো গৰম হোৱাৰ লগে লগে ফাৰ্ষ্ট আমি মাংসখিনি দি দিছোঁ। পাহৰি নাযাব আৰু মাংসখিনি বইল কৰি খাব, নহ'লে তিতা পেলো হ'ব। ফাৰ্ষ্ট আমি বইল কৰি থৈয়ে দিছোঁ গাহৰিখিনি। তো এতিয়া গৰম হোৱাৰ পিছত আমি কেৰাহীত দিছোঁ। কেৰাহীত দি আমি 5-10 মিনিট তাক ভালদৰে লৰাম। তাৰপিছত চাই থাকোঁ। আমি ইয়াত নিমখ অকণমান দিছোঁ, যিহেতু তেলটো ভালদৰে ওলাই যাব। নিমখখিনি দি জুইটো মিডিয়াম কৰি দি আমি ইয়াক অলপ লৰাম। হাই ফ্লেমতো দিব পাৰে, একো নাই, এটা আপোনাৰ যেনেকৈ বনায়। কম টাইমত লাগিলে হাই ফ্লেম দিব, ল' ফ্লেমত লাগিলে আপোনাৰ যদি টাইম আছে আপোনালোকৰ হাতত তেতিয়াহ'লে অলপ লৰাই যিহেতু মাংসখিনি আমি 2 মিনিট সময় এতিয়া চাওক অলপ তেল ওলাইছে। তো তাৰপিছত আমি কি কৰিম, ঠিক আছে। ফ্ৰাই কৰি আছোঁ আৰু অলপ আমি ফ্ৰাই কৰি তাৰপিছত ইয়াত দিম আমাৰ ইণ্টাৰনেশ্যনেল প্ৰাকৃতিক মাংস বনালে জানে খাই যাব, লাষ্টলৈকে খাব কেনেকুৱা পায়। খাব বিচাৰে তো আদা নহৰুখিনি দি আমি অলপ লৰাই দিম। তেল দিয়া নাই ফ্ৰাই কৰক। গাহৰিখিনি লাহে লাহে ৰঙা পৰিছে, বেছি আৰু ফ্ৰাই নকৰিব, বেছি ফ্ৰাই কৰিলে গাহৰি তেলখিনি নোহোৱা হৈ যায়। ফ্ৰাই কৰক। আদা নহৰুখিনি ভালদৰে
মিনিট পিছত কি হ'ব চাই চাওঁ। 5 মিনিট পিছত লাওখিনি ধুনীয়াকৈ কমি গৈছে, গাহৰিখিনিও ধুনীয়াকৈ ফ্ৰাই হৈছে। এতিয়া আমি অলপ ফ্ৰাই কৰিম, ধুনীয়াকৈ লৰাই দিম। গাহৰি লাওখিনিও ধুনীয়াকৈ কমি গৈছে, ধুনীয়া এটা স্মেল ওলাইছে দেই ৰাইজ, খাওঁ খাওঁ লাগি গৈছে। এতিয়া আমি ইয়াত দিম হালধি, জিৰাৰ গুড়া, অকণমান গৰম মছলা আৰু এইটো ঘৰতে পিছা ৰেড চিলি হয়, তো এইখিনি দি দিওঁ। এইখিনি দিয়াৰ পিছত আমি ইয়াক ফ্ৰাই কৰিম। এতিয়া আৰু ভালদৰে ফ্ৰাই কৰিম, যিহেতু গাহৰিখিনি আগৰে পৰা বইল আছে, তো ইমান আৰু ফ্ৰাই কৰিব নালাগে। এতিয়া আমি অলপ হাই ফ্লেমত গাহৰিখিনি ফ্ৰাই কৰিম। যাতে মছলাটো গাত ধুনীয়াকৈ মাংসৰ গাত লাগি সোমাই যায়। তো আকৌ এতিয়া থলোঁ আমি ভাজিম আৰু 2 মিনিটমান ভাজিম। চব মছলাখিনি গাত লাগি গৈছে আৰু অকণমান ফ্ৰাই কৰিম যাতে ৰঙালাওখিনি ভালদৰে পমি যায়। তো চব কাষেৰে তেল ওলাইছে, মানে মাংসখিনি সম্পূৰ্ণৰূপে ফ্ৰাই হৈছে। এতিয়া আমি ইয়াত দিম কেঁচা জলকীয়া। তো এতিয়া জলকীয়া দি আমি ফ্ৰাই কৰিম। চাওক ৰঙালাওখিনি ধুনীয়াকৈ কমি গৈছে। ফ্ৰাই হৈ থাকিব এতিয়া, আৰু ইয়াৰ পিছত আমি পানী দি উতলিব দি ভেন্দিখিনি আৰম্ভ কৰিম। এইটোও হ'ব, ভেন্দি হ'ব, তাৰপিছত আপুনি খাম। এতিয়া উতলি আছে, আমি অলপ সময় ফ্ৰাই কৰিম। ফ্ৰাই নকৰোঁ আৰু হৈছে আৰু প্ৰায়, যাতে ৰঙালাওখিনি কমি যায়। তো ৰঙালাওখিনি অলপ ভাঙি দিম। এতিয়া পানী বেছিকৈ দি ইয়াক উতলিব দিম। ঠিক আছে, এয়া উতলি আছে। এতিয়া মিডিয়াম ফ্লেমত এইটো উতলিব দিম।
এইবাৰ কিন্তু এইটো তেল নোহোৱা নহয় দেই, এইবাৰ তেল দাম বাঢ়িলেও তেল দিছোঁ। তাৰপিছত আমি ভেন্দিখিনি দিম। জানুৱাৰী সকলোৱে ভেন্দি আৰু টেঙা কেনেকৈ বনাইছোঁ ক'ব, এনেই বনাই দেখাইছোঁ আৰু কেনেকুৱা বনাব পাৰে। তেল গৰম হৈছে, এয়া চাউল ভৰা ওলাইছে। এইটো অলপ সেইটো দিব অলপ গাহৰিখিনি খাওঁ। ধুনীয়াকৈ উতলি আছে, কি ধুনীয়া এটা কালাৰ আহিছে। আৰু অলপ উতলক যাতে ৰঙালাওখিনি একদম উতলি নোহোৱা হৈ যায়। তো তেতিয়ালৈকে এইটো উতলি থাকক আৰু আমি ভেন্দিখিনি বনাই লওঁ। এতিয়া উতলি আছে, চাওক কি ধুনীয়া এটা কালাৰ আহিছে। তেতেলী আৰু ভেন্দি এইটো কম্বিনেশ্যন নাজানো কোনে কিমান ভাল পায়, কিন্তু এইটো মোৰ বৰ প্ৰিয় হা। নিমখ আপোনালোকে সোৱাদ অনুসৰি দিব, আপোনালোকে যিমান খায়। আজিকালি আৰু চবৰে ঘৰতে হাই প্ৰেছাৰ বেমাৰী থাকে ন, তো নিমখ যিমান পাৰে সিমান কমকৈ খাব। কিন্তু লগত তেতেলী টেঙাটো থাকিলে আৰু ইমান সেই নাই। আপোনাৰ যাৰ ঘৰত হাই প্ৰেছাৰ বেমাৰী আছে ন, তেওঁলোকে যাতে তেতেলী টেঙাটো খায়, কাৰণ তেতেলী টেঙাই বহুত প্ৰেছাৰটো ল' কৰি ৰাখে। শুনামতে হা, এইটো মোৰ জ্ঞান নহয়, শুনিবলৈ পাইছোঁ তেতেলী টেঙাই বোলে বহুত সেইটো ল' কৰি ৰাখে। সেইকাৰণে অলপ নিমখ দি লৰাই দিছোঁ, যাতে নিমখখিনি গোটেই লাগি যায়। নিমখ দিছিলোঁ, চাওক অলপ ভেন্দি কালাৰটো চেঞ্জ হৈছে। মই হালধি নিদিওঁ দেই গাড়ী ভেন্দি টেঙাত, মই হালধি টেঙাত একেবাৰে বেয়া পাওঁ। ভেন্দিটো ধুনীয়াকৈ সিজি লওক, বা আপোনালোকে এটা কাম কৰিব পাৰে যে এইখিনি আৰু অলপ ফ্ৰাই কৰি লওক, কালাৰটো আৰু চেঞ্জ হ'ব। ঠিক আছে, এইখিনি চাওক, এইখিনি তেতেলী টেঙা। মই ইয়াৰ গুটিকেইটা কিন্তু ওলাই গৈছোঁ দেই। আপোনালোকে যদি গুটিকেইটা ভাল পাই দিব পাৰে, মই গুটিকেইটা ভাল নাপাওঁ, সেইকাৰণে গুটিকেইটা মই পেলাই দিছোঁ। যিহেতু যিটো গৰম এইবাৰ পৰিছে, তো আপোনালোকক মই ছাজেষ্ট কৰোঁ যে তেতেলী টেঙাৰ পানীটো খাই থাকিব, নিজৰ কাৰণে ভাল আৰু বেলেগৰ কাৰণেও ভাল। এতিয়া আমি তেতেলী টেঙাখিনি ধুনীয়াকৈ ইয়াত দি দিম। তেতেলী টেঙাখিনি দি অলপ লৰাই দিম, যাতে তেতেলী টেঙাত লৰাই অলপ ঢাকন দি দিম, যাতে তেতেলী টেঙাটো ইয়াত সোমাই যায়। ল' ফ্লেমত থাকিব, পিছে হাই ফ্লেম দিব নালাগে। এতিয়া আমি ইয়াত অলপ ঢাকন দি দিম। বেছি নহয়, 2-3 মিনিটৰ কাৰণে ঢাকন দি দিম। আৰু এতিয়া আমি গাহৰিখিনি চাওঁ, যিহেতু 5 মিনিট হৈ গ'ল। এতিয়া চাওক ধুনীয়াকৈ উতলি আছে গাহৰিখিনি। ইতিমধ্যে ৰঙালাও
নমাব পৰা হৈছে। মই অলপ গ্ৰেভি টাইপ বনাম, জোল নালাগে মোক, সেইকাৰণে মই আৰু অলপ উতলিব দিম। ঠিক আছে, এইখিনি উতলক। দেখিছে নহয় কালাৰটো কি ধুনীয়া আহিছে, স্মেলটোও ধুনীয়া আহিছে। আপোনালোকে চাগে খাওঁ খাওঁ লাগিব, বনাই চাবচোন কেনেকুৱা পায়, খাই চাব আৰু জনাব কমেণ্টত কেনেকুৱা পায়। তেল নিদিয়া গাহৰি উইথ ৰঙালাও, কালাৰটো ধুনীয়া আহিছে দেই ৰাইজ। আহক ভেন্দিখিনি চাওঁ, 2 মিনিট হৈ গৈছে আমাৰ। পানীখিনি লাহে লাহে নোহোৱা হৈছে। কিন্তু আপোনালোকে কোনোবাই জোল খাই ভাল পায় ভেন্দি টেঙা, তেতিয়াহ'লে এনেকৈও ৰাখিব পাৰে। নহ'লে যদি ড্ৰাই খাই ভাল পায় তেতিয়াহ'লে ড্ৰাইও ৰাখিব পাৰে। মই ড্ৰাই খাম, তাৰপিছত মই আৰু অকণমান এইখিনি শুকাব দিম। ফ্লেমটো একেবাৰে কমত দি কিনে আৰু অলপ ভাজা দি থৈ দিছোঁ 2 মিনিটৰ কাৰণে। ৰাইজ গাহৰিখিনি উতলি আছে, চাই লওক। গাহৰি ইতিমধ্যে হৈছে, প্ৰায় হৈছে। মই আৰু অলপ উতলিব দিম, যিহেতু গ্ৰেভি লাগে, তো গ্ৰেভি ভাল পাওঁ সেইকাৰণে। চাওক ধুনীয়া কালাৰ আহিছে। এটা কথা লক্ষ্য কৰিছেনে ৰাইজ, তেল দেখিছেনে? তেল কিমান তেল উঠিছে, কিন্তু মই এটুপো তেল দিয়া নাই। চাওক ধুনীয়া তেল উঠিছে, ধুনীয়া হৈছে। আৰু 1 মিনিটমান উতলিব দি মই এইটো আৰু বন্ধ কৰিম। চাই থাকক। আহক ৰাইজ, গাহৰিখিনি প্ৰায় হৈছে, চাই লওক গাহৰিখিনি। এয়া চাওক পূৰা ৰঙালাওখিনি পূৰা গলি গৈছে। গাহৰি এইখিনি চাওক, জোলখিনি চাওক ৰাইজ, জোলখিনি কিমান ডাঠ হৈছে। কালাৰ টেক্সাৰটো দেখিছেনে? অলপ মাংস খালি বেলেগ ষ্টাইল হৈছেনে? এয়া চাওক। তো ঠিক আছে, হৈছে গাহৰিখিনি। মই এতিয়া নমাই দিম গাহৰিখিনি। তো ৰাইজ এয়া গাহৰিখিনি মই নমাই দিছোঁ। ঢাকনখন দি থ'ম অলপ, ঢাকনখন দি মই জুইটো বন্ধ কৰিম। গাহৰিখিনি যিহেতু হৈছে, তাৰ লগত আছে নহয় ভেন্দি টেঙা। ভেন্দি টেঙাটো চাই লওক, এইটোও প্ৰায় হৈছে, এইটোও নমাব পাৰি। ঠিক আছে, স্মেলটো ওলাইছে তেতেলী টেঙা। তো এতিয়া এইখিনিও নমাম, এনেকৈ থাকক অলপ গ্ৰেভি টাইপ। এইটো নমাই দিছোঁ। গাহৰি আৰু ভেন্দিখিনি বনোৱা হ'ল। আপোনালোকৰ ঘৰত ট্ৰাই কৰিব কেতিয়াবা ছানডে বা কেতিয়াবা ফ্ৰী থাকিলে, আৰু খাই কেনেকুৱা পায় সেইটো কমেণ্টত জনাব নাপাহৰিব। আৰু যাওঁতে কাষত যে ৰঙা চুইচটো